বন্ধুসকল, যিহেতু আজি লকডাউন হোৱাৰ প্ৰায় 3 মাহ হ'ল, তেনেকৈ যোৰহাট টাউনলৈও যোৱা নাই, নিজৰ কলেজখনলৈও যোৱা নাই। ভাবিলোঁ আজি যোৰহাট যাওঁ, এপাক আপোনালোকক যোৰহাটৰ অৱস্থা কেনেকুৱা হৈ আছে সেইটো দেখাওঁ। আৰু প্ৰায় যোৰহাটত আমি দেখি অহা মুচিসকলৰ অৱস্থা, ৰিক্সা চালকসকলৰ অৱস্থা কেনেকুৱা তাৰ ওপৰতো অকণমান আভাস লওঁ, আপোনালোককো দিওঁ। তেওঁলোকৰ জীৱন সংগ্ৰামৰ বিষয়ে কিছু আলোচনা কৰোঁ। তেওঁলোকৰ জীৱননো কেনেকৈ গৈছে, তেওঁলোকে কেনেকৈ খাইছে, ত' তেওঁলোকৰ কথাও আমি এবাৰ ভাবিব লাগিব যিহেতু। ত' ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিলে, যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিলে। প্ৰথমবাৰ ইউটিউবত ট্ৰেভেল ব্লগ তেনেকুৱা ধৰণৰ এটা ব্লগ বনাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে মৰম দিয়ে, আগলৈকে এনেকুৱা ধৰণৰ ব্লগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চ' বেছি নকওঁ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মালোৱালিৰ পানীৰে ভৰপূৰ এই ৰাস্তাখন দেখিছে, কিবা আগৰ কথালৈ মনত পৰি গৈছে। ইমান বেয়া ৰাস্তা। চ' লকডাউন যিহেতু, ত' বহুত দিনৰ মূৰত আজি টাউন লেভেল ওলাই আহিছে, কিন্তু বতৰো ইমান ভাল নহয়। ত' চাব পাৰে চাইকেল লৈ আহি আছোঁ। মুখত মাস্ক পৰিধান কৰাটো খুবেই জৰুৰী। চ' কি হয় চাই থাকোঁ ব'লক ভিডিঅ'টো। বৰষুণ চিপচিকে পৰি আছোঁ ওপৰৰ পৰা। প্ৰথম ট্ৰেভেল ব্লগ বনাব চেষ্টা কৰিছোঁ। ইয়াত পাৰফেক্ট নহ'বও পাৰে। চ' যদি ভিডিঅ'টো ভাল পায় শেষলৈকে চাব। সেয়া পাইছোঁহি বাইপাছ চাৰিআলি। বাইপাছ চাৰিআলি পাইছোঁ একবাৰ। বৰষুণ দিয়াৰ কাৰণে ৰাস্তাৰ কাষতে অলপ ৰৈ দিলোঁ। ত' বৰষুণ কমিছে, মানুহ অহা যোৱা কৰিছে। ত' ব'লক এতিয়া ময়ো যাওঁ। বৰষুণলৈ ৰৈ থাকিলেতো নহ'ব, আহিছিলোঁ যেতিয়া লকডাউনৰ মাজত ওলাই টাউনখন এপাক দেখাওঁ আপোনালোকে। ত' লেটছ গো। तेरा भाई टस से मस्त खेल कूद मजे लूट और पढ़ने में था मैं मस्त शौक थे दो घूमना फिरना और पढ़ाई पर पापा की आंखों से दिखता ना थी उतनी कमाई जो ले जाए मुझे बाहर दिलाए कपड़े। मैं पागल सा बच्चा लगता था उनसे झगड़ने, प्यार करने से ज्यादा पापा मजबूर थे। तभी तो दोस्त यार मेरे मुझसे दूर थे। पुराने मेरे कपड़े, पुराने जूते, पुरानी ये किताबें, वो हंसते थे मेरे मुंह पे। क्यों बे इसमें मेरी क्या है गलती, पर जल्दी मैं सीख गया मजबूरी भी एक गलती। चलना सिखाए तुझे, दौड़ना है, जीना सिखाए तुझे, जीतना है, कहना सिखाए तुझे, चीखना है, तुझे सीखना है। चलना सिखाए तुझे, दौड़ना है, जीना सिखाए तुझे, जीतना है, ना सिखाए तुझे, चीखना है, तुझे सीखना है, तुझे जीतना है। বোৱা চাৰিআলিত দাদাৰ পৰা জানিব বিচাৰিম যে বৰ্তমান লকডাউন যিহেতু চলি আছে, ইমান কাষ্টমাৰো অহা নাই, তেওঁলোকৰ কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে। গভৰ্ণমেণ্টে একবাৰ 5 কেজি চাউল দিছিলে, সেইটো খাই আছোঁ আৰু কাম ধামটো নাই, চলি আছোঁ যেনে তেনে চলি আছোঁ। চ' দাদাহঁতৰো বহুত কষ্ট হৈছে তেওঁলোকৰ জীৱনৰ কাৰণে। ঘৰ চলাব লাগে, ঘৰ ভাড়াও দিব লাগে, কিন্তু অকল 5 কেজি চাউলে জানো গোটেই মাহটো যায়? ক'ত যাব? চলি আছে 40-50 টকা পাওঁ কেজি। তেওঁলোকে গোটেই দিনটো কষ্ট মূৰত যিকেইটা ধন পায় সেইকেইটাই ৰাতিলৈ খাবলগীয়া হয়। 30 টকা। চ' আশা কৰোঁ চৰকাৰে তেওঁলোকৰ ফালে কিবা দৃষ্টি মেলিব যেন। চ' এয়াই আছিল আজিৰ মোৰ যাত্ৰাৰ মূল উদ্দেশ্য। তেওঁলোকৰ অলপ জীৱনৰ কিছু বুজ ল'লোঁ। মইতো নোৱাৰোঁ, যিহেতু এজন ছাত্ৰ, তেওঁলোকক সহায় কৰিব নোৱাৰোঁ, কিন্তু ইউটিউব চেনেলটোৰ জৰিয়তে তেওঁলোকৰ যি কষ্ট, সেই কষ্টখিনি যেন চৰকাৰৰ পায়গৈ তাৰ প্ৰতিয়ে ওলাই আহিছিলোঁ।
तो जोरहाट कोर्ट कैसे आपसे मैं ये जानना चाहती हूँ कि आप लोग इस लॉकडाउन के वजह से कैसा परेशानी उभर रहे हैं। लॉकडाउन की वजह से सर हमको बहुत परेशानियाँ हो रही है। इतनी परेशानियाँ कि घर मालिक का रूम किराया देना पड़ रहा है, रिक्शा भाड़ा से है वो भी हमें देना पड़ रहा है, और अकेला नहीं है, बीवी बच्चा साथ में है। तो एक बात बोलिए, तो आप लोगों का जो रोज़ का खाना होता है जी। वो आप लोग कहाँ से मैनेज कर रहे हैं? अभी तो कुछ मतलब कोई दयावान जो रहा 5 किलो कोई चावल दे दिया, कोई आलू दे दिया, हाँ, ऐसे मतलब कुछ आदमी 2-3 बार दिया। उसके बाद ये नसीब जो है ना भगवान ने पैदा किया, उसी की वजह से उसी के द्वारे चल रहा है। रिक्शा में आते हैं, कभी 100 कमाते हैं, कभी 50 कमाते हैं। आजकल तो लोग भी ज़्यादा नहीं आ रहे हैं। ৰাস্তাত যথেষ্টখিনি ভিৰ আছে যদিও কিন্তু সকলোৱে ছ'চিয়েল ডিষ্টেঞ্চিং মানি চলা দেখা পোৱা গৈছে। কিন্তু তাতকৈ মোৰ বেছি দুখ লাগিলে যে ৰিক্সা চালকসকলে তেওঁলোকৰ জীৱনটো কেনেদৰে চলাইছে, তেওঁলোকৰ সেই জীৱন সংগ্ৰামৰ কথাটো শুনি মই সঁচাকৈ আৱেগিক হৈ পৰিলোঁ। তেওঁলোকৰ কাৰণে চৰকাৰখনে যেন কিবা এটা কৰে তাৰে অনুৰোধ। কিমান দিন হ'ল কলেজখনত যে সোমোৱা নাই, কেতিয়ানো সোমাবলৈ পাম।
প্ৰায় কিছু সময় এনেকৈ যোৰহাটখন ঘূৰাৰ পিছত বতৰ ক'লা কৰি অহাৰ বাবে ঘৰলৈ পুনৰ বাট ল'লোঁ। ना सिखाए तुझे दौड़ना है जीना सिखाए तुझे जीतना है कहना सिखाए तुझे चीखना है तुझे सीखना है चलना सिखाए तुझे दौड़ना है जीना सिखाए तुझे जीतना है ना सिखाए तुझे चीखना है तुझे सीखना है तुझे जीतना है सिखाए तुझे दौड़ना है जीना सिखाए तुझे जीतना है कहना सिखाए तुझे चीखना है तुझे सीखना है चलना सिखाए तुझे दौड़ना है जीना सिखाए तुझे जीतना है ना सिखाए तुझे चीखना है तुझे सीखना है तुझे जीतना है এইটো মাললী ৰাস্তাৰ অৱস্থা বোকা শিল বৰ অসুবিধা হয় ৰাস্তাটোত So welcome to Gorkha Shiva Mandir. ৰাস্তাই Gorkha Shiva Mandir মূল পথ মোবাইলত চাৰ্জ আদায় হোৱাৰ কাৰণে ভিডিঅ'টো ইমানতে আদায় কৰিব লগা হ'ল আৰু প্ৰায় আধা ঘণ্টাৰ পিছত ঘৰ পালোহি নিজৰ